অংকিতাই আপোনালোকক স্বাগতম জনাইছো। আমি জনাই আছো ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে। ৰাজ্যত সামান্য পৰিমাণে উন্নত হৈছে যদিও বৰ্তমানেও হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্তই। আৰু নগৰপাৰাৰ 50টা শিবিৰত ভোকে পিয়াহে এতিয়া দিন কটাইছে বানাক্ৰান্তই। গৰু ছাগলীৰ সৈতে একেলগে সহবাস কৰিবলগীয়া হৈছে বানাক্ৰান্তই। আমি জনাইছো ন্যূনতম সাহায্য পোৱা নাই এইসকল লোকে আৰু যাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ এতিয়া সৃষ্টি হৈছে। আমি জনাইছো নগৰপাৰাত 50টা শিবিৰ আৰু সেই শিবিৰত অনিদ্ৰা আৰু অনাহাৰে দিন কটাইছে এইসকল বানাক্ৰান্তই। কণ কণ শিশুসকলৰ লগতে যিসমূহ লোকে নিজৰ ঘৰ দুৱাৰ হেৰুৱাইছে, সকলো হেৰুৱাই সৰ্বশ্ৰান্ত হৈ পৰিছে, সেই লোকসকল আহি এইদৰে শিবিৰত দিন কটাবলগীয়া হৈছে। কিন্তু এই পৰ্যন্ত তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ খাদ্য পোৱা নাই। এটপি খোৱা পানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে সকল লোকে। মই জনাইছো একেলগে এতিয়া 50টা শিবিৰত আজিও ভোকে পিয়াহে অনিদ্ৰাত এইসকলে দিন কটাবলগীয়া হৈছে আৰু নিজৰ ঘৰখনলৈ উভতিব পৰা নাই, কাৰণ ঘৰত বৰ্তমানেও একাঠু পৰ্যন্ত পানী তেওঁলোকৰ। আৰু তেওঁলোক কিছু পৰিমাণে হতাশগ্ৰস্ত হৈ পৰিছে, কাৰণ যি সাহায্য আচলতে ঘোষণা কৰা হৈছিল, চৰকাৰী যিসমূহ সাহায্য দিয়া হৈছিল তাৰ পৰাও তেওঁলোক বঞ্চিত হৈছে। সামান্য পৰিমাণৰ তেওঁলোকক সাহায্য প্ৰদান কৰা হৈছিল, কিন্তু তাৰ পৰিৱৰ্তে যিখিনি তেওঁলোকৰ পৰ্যাপ্ত বয়বস্তু বা পৰ্যাপ্ত যিখিনি খাদ্য, সেই খাদ্যখিনিও তেওঁলোকে এই পৰ্যন্ত পোৱা নাই। গতিকে এইদৰে চকুলো টুকি তেওঁলোকে এই শিবিৰসমূহতে এতিয়া দিন কটাবলগীয়া হৈছে। আৰু বিগত 10টা দিন পাৰ হৈ গ'ল। বানে সমগ্ৰ ৰাজ্যতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিলে বিগত 10টা দিনত। আৰু সেই 10টা দিন তেওঁলোকে এইদৰে এখন স্কুলতে দিন কটাবলগীয়া হৈছে, কিন্তু পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকৰ যিসমূহ খাদ্য লাগে সেই খাদ্য তেওঁলোকে লাভ কৰা নাই। কণ কণ শিশুসকল আছে আৰু সেই শিশুসকলেও খাদ্য নোপোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। আৰু এই মুহূৰ্তত সেই বানাক্ৰান্তৰ ভাষ্য আহিছে, আমি শুনাইছো। আজি 10 দিন হ'ল। আপোনাৰ এনে ঘৰ ক'ত? পিজুপাৰা দাসপাৰা। এতিয়াতো পানী শুকাইছে, এতিয়া ঘৰত যাব পৰা অৱস্থা হোৱা নাই নেকি? এতিয়াও ঘৰ পানীৰ তলতে আছে। ঘৰৰ পৰা বস্তু বাহিনী উলিয়াব পাৰিছিল? একো উলিয়াব পৰা নাই, কেৱল মানে বাচ্চা 3টা লৈ আহিছে, চব বস্তু এৰি আহিছে। এতিয়া ঘৰখন আছে বুলি গম পাই নে আপুনি? এনে ইয়াত চৰকাৰৰ কিবা সাহায্য দিছে নে নাই? একো সাহায্য দিয়া নাই। খাইছে কি? এই যে বাচ্চা কেইটা আপোনাৰ, ইহঁতক কি খুৱাই আছে কেইদিন? খাই থাকে, কালি নাছিলে, এজনৰ পৰা লৈ আহিছিলো, সেনেকে আজি আমি খুৱাই দিছিলো। আৰু এগৰাকী মহিলাই দেখিবলৈ পোৱা গৈছে, তেওঁ চকুলো টুকিছে, কাৰণ বিগত কেইবাদিন ধৰি নিজৰ সন্তানৰ সৈতে এই স্থানত তেওঁ বসবাস কৰি আহিছে, কিন্তু এই পৰ্যন্ত তেওঁলোকে যিসমূহ সাহায্য আছিল, পৰ্যাপ্ত পৰিমাণৰ যিসমূহ খাদ্য তেওঁলোকে পাব লাগে, সেই পৰ্যাপ্ত পৰিমাণৰ খাদ্যও তেওঁলোকে লাভ কৰা নাই বুলি উল্লেখ কৰিছে। আৰু ইতিমধ্যে কোটি কোটি টকা আবণ্টন কৰা হৈছে বান সাহায্যৰ নামত, কিন্তু সেই বান সাহায্যৰ নামতো এতিয়া একাংশই কেলেংকাৰী সৃষ্টি কৰা পৰিলক্ষিত হৈছে। কণ কণ ছাত্ৰ ছাত্ৰীসকলো এতিয়া বঞ্চিত হৈছে খোৱা খাদ্যৰ পৰা। আৰু আপোনালোকে দেখিবলৈ পাৰিছে যে শিবিৰত যথেষ্ট পৰিমাণৰ এতিয়া লোক আছে, বহু লোক আছে, কণ কণ শিশু আছে। আৰু এগৰাকী মহিলাই ইতিমধ্যে ভাষ্য দিছে যে দুটিকৈ কণমানি সন্তানক লৈ তেওঁ এই শিবিৰত 10 দিন ধৰি আছে, কিন্তু সেই কণমানিসকলেও এই পৰ্যন্ত পৰ্যাপ্ত পৰিমাণৰ খাদ্য লাভ কৰা নাই। গতিকে হাহাকাৰ অৱস্থা। তেওঁলোকে নাজানে যে তেওঁলোকৰ ঘৰখন আছে নে নাই। ঘৰৰ সকলো বয়বস্তু ইতিমধ্যে উটি গৈছে পানীত, আৰু এই পৰ্যন্ত তেওঁলোকৰ ঘৰখন পানীৰ তলতে আছে। গতিকে সপোনৰ ঘৰখন হেৰুৱাইছে, কিন্তু আনফালে তেওঁলোকে খাবলৈ পোৱা নাই, এটুপি বিশুদ্ধ খোৱা পানী পোৱা নাই, যাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সকল বৰ্ণাঢ্যই।
আৰু কেৱল নগৰবেৰাই নহয় এতিয়া গোৱালপাৰাতো সেই একেই দৃশ্য দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ আশ্ৰয় শিবিৰতো হাহাকাৰ কৰিছে এইসকল বানাক্ৰান্তই আৰু 6 দিন ধৰি লঘুনে ভুকে আছে 3 শতাধিক লোক আমি আপোনালোকক জনাইছো হেলাপাখৰি এমই স্কুলত বান শিবিৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু গোৱালপাৰা জাতীয় বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীয়েহে আহি এতিয়া সাহায্য বিতৰণ কৰিছে এই সকল বানাক্ৰান্তক আমি জনাইছো এবাৰ গোৱালপাৰাৰ খবৰ গোৱালপাৰাৰ দৃশ্যাংশ কণমানি শিশু এইদৰে অনাহাৰে দিন কটাবলগীয়া হৈছে এক আচৰিত ছবি এই মুহূৰ্তত ৰাজ্যত কোটি টকা আবণ্টন দিয়া হৈছে বান সাহায্যৰ বাবে কিন্তু এই সকলে অনাহাৰে দিন কটাবলগীয়া হৈছে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল আহিছে শিক্ষক শিক্ষয়িত্ৰী সকল আহিছে আৰু তেওঁলোকে আহি বান সাহায্য প্ৰদান কৰিছে এই কণমানি শিশুসকলৰ মাজত আৰু এখন বিদ্যালয়ত বিগত কেইবাদিন ধৰি বিগত প্ৰায় 10 দিন ধৰি আশ্ৰয় লৈ আছে এই সকল বৰ্ণাঢ্যই কিন্তু তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ খাদ্য পোৱা নাই কণ কণ শিশুসকল আছে আৰু সেই শিশুসকলক এতিয়া এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে আহি বান সাহায্য বিতৰণ কৰিছে লগতে যিসমূহ শিশু খাদ্য প্ৰয়োজনীয় নিত্য প্ৰয়োজনীয় যিসমূহ শিশু খাদ্য আছে সেই সমূহ বিতৰণ কৰা পৰিলক্ষিত হৈছে বানপানী মানে মানুহে যিমান বানপানীত পীড়িত যিবিলাক লোক আছে সেইবিলাকৰ যি দুখ দৰকাৰ দেখি আমাৰ নিজে মানে বেয়া লাগিছে আৰু সিহঁতৰ দুখত আমি সহভাগী হোৱাৰ বাবে আমি আজি এই হেলাপেকি টিলাপাৰা এমই স্কুলত আহিছোঁ যাতে সিহঁতৰ ল'ৰা ছোৱালীবিলাকৰ যাতে মানে যি দুখ তাৰ যাতে অলপ মানে আঁতৰাব পাৰোঁ আমি গোৱালপাৰা জাতীয় বিদ্যালয়ৰ পৰা আহিছোঁ আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যৌথ প্ৰচেষ্টাত আমি দুদিন মানে এইটো দান বৰঙণি কাৰ্যসূচী এটা চলাইছিলোঁ আৰু সেই দান বৰঙণি কাৰ্যসূচীৰ জৰিয়তে আমাৰ যি পুঁজি সংগ্ৰহ হৈছে সেই পুঁজিৰ জৰিয়তে আমি কণ কণ শিশুবিলাকৰ আৰু ইতিমধ্যে আমি জনাইছো এই সকল এখন বিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰীয়ে ওলাই আহি শিশু খাদ্য বিতৰণ কৰিবলগীয়া হৈছে আৰু যি সময়ত ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে পৰ্যাপ্ত পৰিমাণৰ শিশু খাদ্যৰ লগতে পশু খাদ্য সকলোকে প্ৰদান কৰা হওক আৰু যিসমূহ তেওঁলোকৰ সদায় প্ৰয়োজনীয় বিগত প্ৰায় 10 দিন ধৰি তেওঁলোকে ভালদৰে খাবলৈ পোৱা নাই ভালদৰে শুবলৈ পোৱা নাই এটুপি বিশুদ্ধ খোৱা পানী পোৱা নাই কিন্তু সেই সময়তে ৰাজ্য চৰকাৰৰ যি ঘোষণা আছিল সেই ঘোষণাকো নস্যাৎ কৰিছে একাংশই আৰু একাংশই এতিয়া সেই সকলোবোৰ বান সাহায্যৰ নামত ভেকু ভাওনা কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই বান সাহায্যসমূহ বিতৰণ নকৰি সকলোবোৰ ধন আত্মসাতৰ এক অভিযোগো উত্থাপিত হৈছে গতিকে 6 দিন ধৰি এইদৰে লঘুনে ভুকে থকা এই সকল লোকৰ এখন জিয়া ছবি আমি এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দেখুৱাইছো